Hi guys, আমি আজি বকমাটি লেভেললৈ হ'বলৈ বুলি লগত আছে আৰু বহুত কেইজন ফুৰিবলৈ আহিলোঁ গাঁৱত হ'ম বুলি ভাবিলোঁ আহিলোঁ চবৰ ভিডিঅ'টো কেনেকুৱা লাগে আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে। ঠাণ্ডা পানী সুন্দর পরিবেশ। এইটো আমাৰ ড্ৰাইভাৰ টুৰিষ্টৰ ড্ৰাইভাৰ এইজন মাজুজন হ'ল কুক পিছফালৰজন ব্লগাৰ তিনি একেলগে আহিছে আমি আগত বাৰু খেতি পটল জিকা এইবিলাক যাত্রা যে নাকি আঁকি যাবে মনে করা ফাইনেলি আহি গ'লোঁ বগমাটি। এতিয়া আমি গা ধুই আছোঁ বৰ্তমান বগমাটি। এই আমাৰ চিকু আছে গা ধুই আছে বাৰু। এই আমাৰ বস্তা কি হ'ল জয় কি পাবলৈ বল কেনে পালে গা ধুই কৈ দে কিবা কৈ দে কিবা কৈ দে অলপ কেনে পাইছে গা ধুই বিউটিফুল বগমাটি আহি ধুনীয়া ধুনীয়া ঠাণ্ডা ফুল পানী বহুত আহি ভাল লাগে আপোনালোকে আহিব পাৰে। শ্বিলঙৰ শ্বিলঙে পাত্তাই নাপায় আমাৰ বগামাটি বহুত ভাল পৰিৱেশ। শ্বিলঙে আৰু বগামাটিয়ে বেষ্ট। কিমান মানুহ গা ধুইছে এইবিলাক? কমচে কম 2-3 হাজাৰ মানুহ গা ধুই আছে আমাৰ ইয়াত। এইটো চাইডত আছে কিতাপ কেমেৰা কিমান আছে কিমান ধুই নাপাব বাৰু আমাৰ কেমেৰা।